কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ৰচনা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় 2/3 এক স্বৰ্গযুক্ত গড়ৰ বাসস্থান। কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ এখন। কাজিৰঙাতে সংৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেঁকীয়াপতীয়া বাঘৰ বসতি আছে। 2006 চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। এই উদ্যান হাতী, বনৰীয়া মহ আৰু দল হৰিণাৰ এক বৃহৎ প্ৰজনন ক্ষেত্ৰ। আন্তঃৰাষ্ট্ৰীয় পক্ষী জীৱন সংস্থাই কাজিৰঙাক পক্ষীকুলৰ সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ বুলি স্বীকৃতি দিছে। ভাৰতৰ অইন উদ্যানসমূহৰ তুলনাত কাজিৰঙাত বন্যজীৱন সংৰক্ষণ উল্লেখযোগ্য সফলতা লাভ কৰা গৈছে। পূব হিমালয় জৈৱ বিচিত্ৰৰ উল্লেখ্য স্থান অৱস্থিত এই উদ্যানত উচ্চ হাৰত প্ৰজাতিৰ বিবিধতা আৰু দৰ্শন পোৱা যায়। দেশ ভাৰত, ৰাজ্য অসম, জিলা গোলাঘাট, নগাঁও। স্থাপিত 1976 চন। নিকটৱৰ্তী চহৰ যোৰহাট। সময় অঞ্চল মাটিকালি উচ্চতা 80 m 262 ft। জলবায়ু অধঃক্ষেপন 2220 mm। উষ্ণতা গ্ৰীষ্মকাল 37, শীতকালি 5। দৰ্শনাৰ্থী 5228। প্ৰশাসক ভাৰত চৰকাৰ, অসম। কাজিৰঙা ওখ ঘাঁহ আৰু ঘন গ্ৰীষ্মপ্ৰধান সেমেকা পৰ্ণপাতী অৰণ্য। ইয়াৰে মাজেৰে ব্ৰহ্মপুত্ৰকে ধৰি 4খন গুৰুত্বপূৰ্ণ নৈ বৈ গৈছে। অৰণ্যৰ মাজত আন কেইবাটাও বিল আছে। কাজিৰঙাক লৈ কেইবাখনো কিতাপ, গান ৰচনা কৰা হোৱাৰ উপৰিও কেইবাখনো তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে। 2005 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সংৰক্ষিত বনাঞ্চল হিচাপে 100 বছৰ অতিক্ৰম কৰে। 1905 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছে। ধন্যবাদ।